গাইজ কি খবৰ আশা কৰোঁ চবৰে ভাল আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটি নতুন ব্লগ লৈ তো যদি আপোনালোকে মোৰ আগৰ দুদিনমান আগৰ ব্লগ এটা যদি চাইছিলে তো আমি এখন পাৰ্ক চাবলৈ গৈছিলোঁ তো সেই পাৰ্কখন আমি সম্পূৰ্ণভাৱে চাবলৈ নোৱাৰিলোঁ ভিতৰলৈ যাব নোৱাৰিলোঁ কাৰণ পাৰ্কখন বন্ধ আছিল তো আজি আকৌ আহিছোঁ সেই পাৰ্কখন চাবলৈ তো আপোনালোকক চবকে দেখাম গোটেইখিনি মানে কভাৰ কৰিবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো বলক গৈ থাকোঁ একেবাৰে পাৰ্কৰ ভিতৰত লগ পাই আছোঁ ফাইনেলি গাইজ আমি বৰ্তমান গেটৰ বাহিৰত তো বলক সোমাই যাওঁ ভিতৰলৈ গাইজ পাৰ্কখনৰ বিষয়ে কিবা ডিটেইলছ জানিব খুজিলে ইয়াতে আছে চব ভিডিঅ'টো প'ষ্ট কৰি চাব পাৰে আৰু নেক্সট কৰিব মুদাত আহিব ফাইনেলি গাইজ আমি বৰ্তমান ভিতৰত ভিতৰৰ চিনবোৰ আপোনালোকক দেখাইছে কেনেকুৱা হয় বেক কেমেৰা কৰি অ'কে লেটছ গো গেটৰ আছে বাকী ভিতৰলৈ আছে ভিতৰলৈ যাম দেখাই আছোঁ আপোনালোকক চাই থাকক কণ্টিনিউ কৰি থাকক ওপৰলৈ উঠি আহি আছোঁ ঠিক হৈ আছে গাইজ এইখিনি জেগা চালোঁ এতিয়া আৰু গৈছোঁ বেলেগ এডোখৰ জেগালৈ চামগৈ তো চাই থাকক মানুহ বহুত ইমানটা বেছিও নহয় কমেই আছে হ'লেও ভাল লাগিছে জেগাডোখৰ জেগাটো চাই বহুত ভাল লাগিছে কমল কিবা এটা কৈ দিয়া হাই গাইজ আজি আমি পাৰ্কত ফুৰিবলৈ আহিছোঁ তাৰপিছত আমাৰ পিছত আছে আমাৰ লগৰ কেইজন চাওক माननीय नितुल दास কেনে অনুভৱ আহি পেলাই ঠিক একদম ঠিক হে না ভিডিঅ' কেইটা বনায়া ভিডিঅ' বনাইছোঁ মোটামুটি ন 10টা 15টা তোমাৰ মোৰ বেছি হোৱা নাই এতিয়া দুটা ফটো উঠিছোঁ আচ্ছা আপোনাৰ মোৰ 5-6টা মান হৈছে গুড বঢ়িয়া তাৰপিছত এইফালে আছে আমাৰ পুৰা মডেলিং বহি আছে হাই মডেল কি খবৰ ভালনে ভাল খবৰ ভাল কি পোষ্ট দি আছা কাম পোষ্ট দেখোন আৰু এইফালে আমাৰ কেমেৰামেন কেমেৰামেনৰ ওচৰতে বেলেগ গাইজ এই চাওক এই বুঢ়াকেইটা হেই তোমালোকৰ এইটো বয়স নেকি এইবিলাক কৰা হে হেই এইটো বয়স নেকি এইবিলাক কৰা এইবিলাক বয়স সৰু কালত নাপালোঁ কাৰণে ডাঙৰ কালত কৈ লৈছোঁ বা দে উঠ ভালেই গৈছে দে ইমান সময় কৰিলোঁ পাৰ্কখনত কিন্তু এটা ভাল বস্তু দেখিলোঁ কিন্তু লাষ্টত যাবলৈ সময়ত এটা বহুত ভাল বস্তু দেখিলোঁ আপোনালোকক দেখাইছোঁ চাওক এই বস্তুটো বেক কেমেৰা দেখাইছোঁ চাওক ভালকৈ গাইজ আমাৰ প্ৰব্লেম বহুত সিদিনা আহিলোঁ বন্ধ পালোঁ আজি আহিলে দেৰি হ'ল বিশেষকৈ আজি মানে কি আন্ধাৰে হ'ল আৰু তো কেমেৰা কোৱালিটি ইমান এটা ঠিক নহয় তো যিমানটো পাৰিছোঁ বনাইছোঁ আপোনালোকক দেখাইছোঁ চেষ্টা কৰিছোঁ দেখাবলৈ তো
ভাল হয়নে নহয় কেনেকুৱা হয় জনাব তো আজিলৈ ইমানেই তো তাকো লগ পাম নেক্সট আৰু এটা ব্লগত তো বাই বাই টাই টাই জয় আই অসম